বন্ধুসকল, আপোনালোকে চিত্ৰটোত দেখিছে এইখন এখন হাতৰ তলুৱাৰ চিত্ৰ। আজি এই চিত্ৰটোৰ সহায়ত জনাম যে মানুহৰ আঙুলিৰ দৈৰ্ঘ্য অনুযায়ী মানুহজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে বা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে। প্ৰথমতে মই আপোনালোকক আঙুলি কেইটাৰ নামসমূহ কৈ দিছোঁ। আপোনালোকে জানে, তথাপিও কৈছোঁ। এইটোক কয় তৰ্জনী আঙুলি, আৰু এইটোক কয় মধ্যমা আঙুলি, এইটোক কয় অনামিকা আঙুলি, এইটোক কয় কনিষ্ঠ আঙুলি, আৰু এইটোক কয় বুঢ়া আঙুলি। এতিয়া আপোনালোকে মন কৰিব, যদিহে এজন ব্যক্তিৰ এই তৰ্জনী আঙুলিটো এই মধ্যমা আঙুলিতকৈ কি হয়, দীঘল হয়, তেতিয়াহ'লে সেই মানুহজন অত্যন্ত গোড়া স্বভাৱৰ হয়। তেখেতে নিজৰ জেদটো এৰি নিদিয়ে, নিজেই যিটো শুদ্ধ বুলি ভাবে সেইটোৱে মানি লয়, আৰু বহু ক্ষেত্ৰত তেওঁ অত্যাচাৰীও হ'ব পাৰে। নেক্সট আপোনালোকে মন কৰিব, যদিহে এজন মানুহৰ এই তৰ্জনী আঙুলিটো এই মধ্যমা আঙুলিৰ সমান হয়, তেতিয়াহ'লে তেওঁ আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে বা চেষ্টা কৰে। তাৰ পাছত মন কৰিব, যদিহে এই তৰ্জনী আঙুলিটো এই অনামিকা আঙুলিতকৈ দীঘল হয়, তেতিয়াহ'লে মানুহজন অত্যন্ত আশাবাদী হয়। তাৰ পাছত আপোনালোকে মন কৰিব, যদিহে এই তৰ্জনী আঙুলিটো আৰু এই অনামিকা আঙুলিটো সমান হয়, তেতিয়াহ'লে মানুহ এজনে কি কৰিব পাৰে, যশ আৰু অৰ্থ উপাৰ্জন কৰিব পাৰে, অৰ্থাৎ এয়া অত্যন্ত শুভ। তাৰ পাছত মন কৰিব, তৰ্জনী আঙুলিটো যদি এই অনামিকা আঙুলিতকৈ চুটি হয়, তেতিয়াহ'লে কি হয়, এজন মানুহৰ উচ্চ আকাংক্ষা নাথাকে বুলি কোৱা হয়। ইয়াৰ পাছত আপোনালোকে মন কৰিব বন্ধুসকল, যদিহে অনামিকা আঙুলিটো মধ্যমা আঙুলিটোতকৈ দীঘল হয়, তেতিয়াহ'লে তেনে ব্যক্তি এজন কৰ্মৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে। তাৰ পাছত মন কৰিব, যদিহে অনামিকা আঙুলিটো আৰু তৰ্জনী আঙুলিটো সমান হয়, তেতিয়াহ'লে এজন মানুহে অৰ্থ আৰু যশ দুয়োটাই লাভ কৰিব পাৰে। সেয়া ইতিমধ্যে মই অলপ আগতে ক'লোঁ। এইবাৰ আপোনালোকে মন কৰিব, যদিহে অনামিকা আঙুলিটো তৰ্জনী আঙুলিতকৈ চুটি হয়, তেতিয়াহ'লেও কিন্তু মানুহ এজন আশাবাদী হ'ব পাৰে। এইবাৰ আপোনালোকে মন কৰিব, যদিহে এই অনামিকা আঙুলিটো এই কনিষ্ঠ আঙুলিৰ সমান হয়, তেতিয়াহ'লে এজন মানুহ উদাৰ আৰু দয়ালু স্বভাৱৰ হয়। আৰু শেষত আপোনালোকে মন কৰিব, যদিহে এই কনিষ্ঠ আঙুলিটো আৰু এই তৰ্জনী আঙুলিটো সমান হয়, তেতিয়াহ'লে এজন মানুহ শ্ৰেষ্ঠ পণ্ডিত হয় বা শ্ৰেষ্ঠ বৈজ্ঞানিক হয় বুলি কোৱা হয়, বা বৈজ্ঞানিক হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হয়। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পালে। যদিহে ভিডিঅ'টো সঁচাই ভাল লাগিছে, তেন্তে প্লিজ ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক, আৰু আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।